নেক্সট আকৌ সাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ মই আছোঁ বৰ্তমান উত্তৰ মংগলদৈ স্কুল মানে যিখন স্কুলত পঢ়ি কেনে মই ডাঙৰ দীঘল হৈছিলোঁ মানে ডাঙৰ দীঘল হোৱা নাই বাৰু মোটামুটি 10লৈকে পঢ়িছিলোঁ এইখন স্কুলত আৰু স্কুলখনৰ নাম হ'ল উত্তৰ মংগলদৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু এতিয়া বৰ্তমান সাৰপ্ৰাইজটো কি হৈছে জানেনে মোক এজন ইউটিউবাৰে লগ কৰিব আহিছে আৰু ইউটিউবাৰৰ ছাবস্ক্ৰাইব হ'ল মোটামুটি 43,000তকৈও বেছি আৰু মোৰ ছাবস্ক্ৰাইবাৰ হ'ল মোটামুটি 825 বা 27 কিবা এটা তথাপি মানে কি চিন্তা কৰি আহিছে নাজানো ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ ভিডিঅ' কিবা ধাচুনে বা আৰু যদি মোৰ চেনেল আপোনালোকে নতুনকৈ আহিছে প্লিজ একবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 1K হ'বৰ মোৰ বেছি নাই 1K হোৱাৰ লগে লগে ধাচু ভিডিঅ' আপোনালোকৰ মাজত লৈ আছোঁ এতিয়া বৰ্তমান ফোন মাৰি আছে ফোনটো মেইন না মানে সিয়ে ফোন মাৰি আছে আহি আছে ছাৰপ্ৰাইজ দি আছোঁ বাৰু চাইডত হৈ আছিলোঁ বৰ্তমান ভাই আহি পাইছি বৰ্তমান হেলমেট চেলমেট লগাই আছি হেলমেট খোলাৰ পিছত আৰু ভালকৈ দেখাই আছোঁ বৰ্তমান আহি পাইছি গৰমে গৰমে এতিয়া বৰ্তমান খবৰটো লওঁ ৰ কেনে আছ ভাই ভালেনে এইয়া আমাৰ ছাৰপ্ৰাইজ দি গ'লোঁ ভাই বহুত দিনৰ মূৰত তো প্ৰথমতে গলত লগাব লাগে গলত তো গাইজ এনেকৈ গলত দিলোঁ আৰু ইয়াৰ নামো ভাৰ্গৱ আৰু মোৰ নামো ভাৰ্গৱ ক'লা মোলা পৰি আছে একো কথা নাই ধুনীয়াকৈ ঘৰত যাওঁ আৰু কি চিন্তা কৰি আছে ঘৰত যাবই লাগিব ভাই ইমান ছাবস্ক্ৰাইবাৰ তহঁতৰ মোৰতো ছাবস্ক্ৰাইবাৰ নাই তথাপিও কি চিন্তা কৰি আছে বহুত ভাল লাগছে আজি তহঁতৰ আমাৰ ঘৰলৈ বৰ্তমান লৈ যাই আছোঁ আৰু বেছি কমলৰ কথা নাই না চবকে সমানে বেলেগ যি আনা তই যি ভাই ফোন কৰি আহিছা তথাপিও কি চিন্তা কৰি আছে বাৰু নাজানো এতিয়া ডাইৰেক্ট মানে ইয়াক মানে ঘৰত লাগি লৈ যাম এই এতিয়া ৰাস্তাত মানে এইগিলা কৰি থকা নহয় আৰু ডাইৰেক্ট দেখাই পাইছে উত্তৰ মংগলদৈ স্কুলৰ ফ্ৰণ্টত আৰু আমাৰ ঘৰ যায় এইফালে দেখি আৰু ব'ল ভাই মই মোৰ গাড়ীখন ইয়াক দিছোঁ কাৰণ ইউটিউবাৰ আহিছে না ইউটিউবাৰ লগতে বহি যাওঁ ভাই তই হেলমেট চেলমেট কিয় ল'বি এনেকৈ আহি নাচাই নহয় গাড়ী চলাত থকা আৰু এইটো মানুহটো কিয় অনা নাই এইটো লগে অনা নাই মানে মংগলত কিবা এটা হঠাৎ এটা সৰু কাম আছিল কামটো কৰি ভাবিলোঁ ইয়াক মানে মাতি আছিলোঁ দেৱালীৰ আগত দেৱালীটো পূৰা বৰষুণে ওলাব নোৱাৰা তাৰপিছত আজি মংগলদৈ যাওঁতে ভাবিলোঁ ইয়াত তাতো মই যাওঁ মানে ঘৰ আহিম বুলি ভবা নাছিলোঁ দেই ঘপকৈ লৈ আহিছে নাই ঘৰত আহিবই লাগো না এতিয়া কিয় পঠাম গাইজ বৰ্তমান আমি আহি পালোঁ ঘৰ আৰু ই বৰ্তমান বহি আছে আৰু কৰণো বৰ্তমান বহি আছে বৰ্তমান চাহ তাহ খাই আছে কিবা কৈ দিবি নেকি কিবা কৰি মানে হঠাৎ লৈ আহিছে চাহ পূৰা খাওঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু এটা জেগাত ফুৰিব যাই আছোঁ মানে এতিয়া যাম মানে চাহটো খাই কেনে বেলেগ এটা জেগাত মানে আমাৰ গাঁওখন অলপ নেচাৰেল মানে একদম বঢ়িয়া প্ৰথমতে চাহ চুই চুই অৱস্থা নোহোৱা হৈ আছে মানে অলপ দীঘল হৈছে দীঘলো কৰি লওঁ নেকি নাই চুলি দীঘল কি হ'ল যদি চুলি যদি হাতাই থাকিল হয় নাপিত গিলে কেনেকৈ চলিল হয় নাপিত গিলেতো খাব লাগিব না সেইটো কাৰণে মানে চুলিটো মানে অতি সোনকালে দীঘল হৈ থাকে তাৰমানে নাপিত গিলে খাব লাগিব না সেইটোৱে মেইন আৰু এতিয়া বৰ্তমান জেগালৈকে যাই আছোঁ চাহটো খাই লওঁ দে বাবা কৰণ বাবা খাই লোৱা আৰু এইফালে পূৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান আমাৰ যিখন মানে অলপ গাঁওখন দেখাবলৈ চেষ্টা কৰোঁ বৰ্তমান পথৰ দিগি যাই আছোঁ অলপ মানে গাঁওখন দেখাম বুলি আছোঁ ইয়াক শুৱনি আমাৰ গাঁওখনি কি গাভৰু ছোৱালীৰে ভৰা নে কি আছিল তো গাইছ এইখনে আমাৰ পথৰখন একদম পূৰা সোণালী কালাৰ হৈ আছে আৰু ধানগিলা মানে চব কাটবা লগা হৈ গৈছে এতিয়া মানুহ বা আছেনে নাই কাটা সেইকাৰণে আমাৰ সুন্দৰ পথাৰ মানে আগতে পথৰটো বহুত মানে এইগিলা ভেল চেল লৈ কেনে বহুত মানে হেৰি কৰি আছিলোঁ পথৰত কিন্তু আজিকালি মানে আহাই নহৈছে কিন্তু একদম সোণালী পথাৰ মানে কি আৰু ভূপেন হাজৰিকা এনেই গান লেখা নাই এইবিলাক চিষ্টেম চাইছে মানে গান লিখিছিল বঢ়িয়া তো গাইজ আপোনালোকক মোৰ পথাৰখন দেখুৱালোঁ আৰু ভাইকো মানে আমাৰ পথাৰখন মানে আমি য'ৰ পৰা মানে খানা খাওঁ বা ভাত খাওঁ তাৰে মানে পথাৰখন দেখিলোঁ ভাই কেনেকুৱা লাগছে পথাৰখন মানে এতিয়া ধুনীয়া ধান চান পকাৰ টাইম একদম সোণালী পথাৰ বুলি যে কয় মানে সোণালী পথাৰৰ দৰে হৈ আছে পূৰা পকিছে কিছুমান অলপমান পকিব আছে কিন্তু ডাঙৰ কিমান মজা পথৰ ডাঙৰ কিমান এই ধুনীয়া বহুত ডাঙৰ ইটো চাইডে আছে ইটো চাইডে আছে আৰু গাছ বৃক্ষ একদম বহুত আছে ভাল লাগছে জাগাটো মজা ঠাণ্ডা পৰি গৈছে মজা ঠাণ্ডা পৰিৱেশত আৰু বৰ্তমান আছোঁ ঠাণ্ডাৰ দিন পূৰা ঠাণ্ডাৰ দিন আহি গৈছে মানে বাইক চাইক চলালে গধূলি টাইমত বা ৰাতিপুৱা টাইমত জেকেট লাগিব মানে নহ'লে ঠাণ্ডা লাগি যাব মইতো ইনাৰ পিন্ধা বস্তুৱে ঠাণ্ডা বস্তু না মানে এতিয়া আৰু বাকী ভাইক দেখুৱালোঁ ভাইয়া বহুত ভাল লগা বুলি কৈছে আমাৰ পথাৰখন আৰু মানে এনেকুৱা সেউজীয়া নিচিনা বস্তু মানে দেখা পালি মানে কি ক'ম আৰু আপোনালোক আপুনি নিজে জানে যে সেউজীয়া বস্তু দেখা পালে কি হয় আৰু ভাইয়ে বহুত কষ্ট কৰি আছে ভিডিঅ' বনাই আছে তো ভাই চেনেলটো ছাপোৰ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক কৰিবা এইখিনিতে আৰু ভাইৰ লগতে ভাৰ্গৱ শৰ্মাৰ লগত আজি ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক জয় আই অসম